নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে জেডি নিউজৰ বিশেষ অনুষ্ঠান প্ৰাইম টাইম অফ দ্য ডে। আজি দেশৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো এইবাৰ অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া অনুষ্ঠানত ৰাজ্যবাসীৰ বাবে বৃহৎ উপহাৰ লৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, অসমলৈ আহি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। দুদিনীয়া অনুষ্ঠানত ৰাজ্যবাসীৰ বাবে লৈ আহিব বৃহৎ উপহাৰ। 5টাকৈ বৃহৎ উপহাৰ লাভ কৰিব এইবাৰ ৰাজ্যবাসীয়ে। আহি থকা 8 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নুমলীগড়লৈ আহিব। দেশৰ প্ৰথমটো বায়ু ৰিফাইনেৰী প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব আৰু তাৰ পিছতেই দুপৰীয়া মঙলদৈত প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব আৰু তাৰ পিছতেই দৰং মেডিকেল কলেজৰ শিলান্যাসো উপস্থাপন কৰিব। নাৰেংগী কুৰুৱা দলঙৰো আধাৰশিলা স্থাপন কৰিব এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ লগতে 8 ছেপ্টেম্বৰত সন্ধিয়া সময়ত ভূপেন হাজৰিকা জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। আনহাতে গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব নতুনকৈ নিৰ্মাণ হোৱা ৰাজভৱন। আৰু ইয়াৰ পিছতে দুপৰীয়া সময়ত NDAৰ বিজয়ী পঞ্চায়তৰ প্ৰাৰ্থীসকলৰ সন্মিলনত অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে বিয়লি সময়ত গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এবাৰ নেমচুৰ সভাপতি বদৰুল ইছলামে খিলঞ্জীয়া মুছলমানসকলক লৈ কৰিছে কেইবাটাও ডাঙৰ মন্তব্য। আৰু এই সন্দৰ্ভত নেমচুৰ সভাপতিগৰাকীয়ে কয় যে সংখ্যালঘু সম্প্ৰদায়ৰ ল'ৰা ছোৱালীসকল APS হ'ব লাগিব, IPS হ'ব লাগিব, লগতে SPO হ'ব লাগিব। ৰাজ্যত হৈ থকা উন্মাদনা শীঘ্ৰেই বন্ধ কৰিব লাগে। এতিয়া মিয়াসকলক গালি পাৰি আছে একাংশই। মিয়া শব্দৰ প্ৰকৃত অৰ্থ হৈছে চাহেব। আজি একাংশ দল সংগঠনৰ মনত খাওঁতে বহোঁতে উঠোতে কেৱল মিয়া মিয়া মিয়া। কলম বিতৰণ কৰি সংখ্যালঘু ল'ৰা ছোৱালীলৈ এই আহ্বান প্ৰদান কৰিছে নেমচুৰ সভাপতি বদৰুল ইছলামে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ কেইবাটাও দল সংগঠন একত্ৰিত হৈ সংখ্যালঘু লোকসকলক বান্ধি দিছে শেষ সময়সীমা। আহি থকা 15 আগষ্টৰ পূৰ্বে ত্যাগ কৰিব লাগিব সংখ্যালঘু লোকসকলে উজনি অসম। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, সন্দেহযুক্ত নাগৰিকলৈ শেষ সময়সীমা বান্ধি দিছে দল সংগঠনে। আহি থকা 15 আগষ্টৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগিব সন্দেহযুক্ত লোকে। শিৱসাগৰত অনুষ্ঠিত চিন্তন বৈঠকত কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰিছে ইতিমধ্যে জাতীয় দল সংগঠনে। খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত থকা অবৈধ নাগৰিকক বিতৰণৰ দাবী জনাইছে এতিয়া কেইবাটাও দল সংগঠনে। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বিদেশী নাগৰিকক কৰিব লাগিব বহিষ্কাৰ। শীঘ্ৰেই ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন কৰিব লাগিব সন্দেহযুক্ত নাগৰিকৰ। খিলঞ্জীয়াক ভাবুকি প্ৰদান কৰা সকলক ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰৰ দাবী জনাইছে এতিয়া কেইবাটাও দল সংগঠনে। বিদেশীমুক্ত অসম গঢ়াৰ স্বাৰ্থত জাতীয় সংগঠনে সহযোগ কৰিব লাগে চৰকাৰ দল সংগঠনসমূহক। শিৱসাগৰৰ বিভিন্ন স্থানত সন্দেহযুক্ত লোকে বেদখল কৰা ভূমি উচ্ছেদ কৰিব লাগে। লগতে ভাড়াতীয়া হিচাপে উজনি অসমত বসবাস কৰা সন্দেহযুক্ত নাগৰিকৰ নথিপত্ৰসমূহো পৰীক্ষা কৰিব লাগে। বেদখলমুক্ত কৰিব লাগে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্ন থকা ভূমিসমূহতো। আৰু এই সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে যোৱাকালিৰ দিনটোত কেইবাটাও দল সংগঠন একত্ৰিত হৈ আলোচনাত মিলিত হোৱা চিন্তন বৈঠকত। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ উচ্ছেদক লৈ গৰজি উঠিল নেমচুৰ BTRৰ সভাপতি। নেমচুৰ BTRৰ সভাপতিগৰাকীয়ে এই সন্দৰ্ভত কয় যে কেৱল মাত্ৰ মিয়াৰ নাম লৈ নেতা হৈছে শৃংখল চলিহা আৰু চিটু বৰুৱা। মিয়াৰ নাম মুখত নল'লে তেওঁলোকে খাবও নোৱাৰে, শুবও নোৱাৰে। তেওঁলোকে লাচিতৰ নামত সংগঠন খুলিছে। আমাৰ গাতো বাঘ হাজৰিকাৰ তেজ আছে। হিমন্ত চৰকাৰৰ নিৰ্দেশত চলা উচ্ছেদক লৈ এনেদৰে এতিয়া গৰজি উঠা দেখিবলৈ পোৱা গৈছে নেমচুৰ BTRৰ সভাপতি। নেমচুৰ BTRৰ সভাপতিগৰাকীয়ে ইয়াৰ উপৰিও মন্তব্য কৰি কয় যে ৰাজ্যৰ সংখ্যালঘুক দমন কৰাৰ কোনো কাৰণতে চেষ্টা নকৰিব। উজনিৰ পৰা মিয়া খেদাক লৈ এনেদৰে এতিয়া সৰব হৈ পৰিছে নেমচুৰ সভাপতি হাফিজুল ইছলাম। সংখ্যালঘুক দমনৰ চেষ্টা কৰিলে নামনিত শৃংখল চিটুৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে এতিয়া নেমচুৱে ইয়াৰ উপৰিও কয় যে আমি জানো যুদ্ধ কৰিবলৈ, কিন্তু আমি কলম আৰু কিতাপেৰেহে যুদ্ধ কৰিছোঁ। বিদেশীৰ নামত নিজৰ দেশত স্বদেশীক হাৰাশাস্তি কৰিব, এয়া আমি হ'বলৈ কেতিয়াও নিদিওঁ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যৰ একাংশ দল সংগঠনসমূহলৈ এনেদৰে এতিয়া এক প্ৰকাৰৰ সকিয়নি প্ৰদান কৰিছে নেমচুৰ সভাপতি হাফিজুল ইছলামে। নিউজ ডেস্ক ৰিপৰ্ট, জেডি নিউজ।